Hey, welcome to my YouTube channel, JUGAL Vlogs. বন্ধুসকল আপোনালোকক সকলোৱে বাৰনে গৰম বতৰত কেনেকুৱা আপোনালোকক খবৰ ভালে আছে? A few moments later. পথাৰৰ পৰা আহিলো অলপ চাব গলো মই ভিডিঅ' নকৰিলো বুকাত মোবাইল কেনেবাকে যদি পৰি যায় কি হ'ব মোৰটো যেনে তেনে এটা মোবাইলে আছে সেইকাৰণে মোবাইল নিনিলো ইয়াৰ পৰা দেখাই দিছো আপোনালোকক এইকাৰণে আমাৰ ইয়াৰ পৰা পথাৰ দেখি পায় আপোনালোকে আমাৰ পথাৰ ইয়াৰ পৰা দেখিব ই দুটা কুটি পাৰ হৈ আমাৰ পথাৰটো পাব আজি ৰুলে অলপ মাহঁতে ময়ো অলপ এনে ওলালো চাব গ'লো আজি দেওবাৰ দিন সেইকাৰণে চাব গ'লো আৰু কি কয় বন্ধুসকল হেয়াই ৱেলকাম টু মাই ইউটিউব চেনেল JUGAL Vlogs বন্ধুসকল যদি মোৰ ভিডিঅ'ত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু কাষত থকা টিলিঙাটো আহিছে বজাই দিব যাতে আপোনাৰ ভিডিঅ' আপোনাৰ ওচৰত পাই যায় নাই কি কয় বন্ধুসকল এতিয়া আপোনাৰ গধূলি 4:30 বাজিলে সেইকাৰণে এতিয়া অলপ ওলাই যাওঁ এতিয়া মই এটা গধূলি অলপ ওলাই যাওঁ মোৰ খুৰা এটা কিতাপ কেইখনমান দিবলগীয়া আছিলে দিবলৈ যাওঁ আপোনালোক কিতাপখনো দেখাই দিম কি কিতাপ এইখনে আমাৰ পথাৰ চাফ কেনে লাগিছে প্ৰায় এফালে পানীয়ে পানী এই বন্ধুসকল মই এতিয়া ওলাই যাওঁ অলপ মোৰ খুৰা এটা কিতাপ দিবলৈ আহিছিলে দিবলৈ যাওঁ অলপ পাঁচালিখনো আপোনালোকক দেখাম আমাৰ পাঁচালি কোনটো চাইডে আছে কি হৈ আছে মোৰ বহুত দিন হ'ল পাঁচালি নোযোৱা আৰু আপোনালোকক মোৰ যোনটো কিতাপ দিবলগীয়া আছে এইখন কিতাপ চাওক এখন আপোনাৰ কি বুলি কয় গিনু থাৰ্ড চেণ্ট্ৰেল জেনেৰেল কনফাৰেন্স অফ নৰপে কাবাং তাৰমানে নৰপে কাবাং হ'ল আপোনাৰ নৰবংশৱালী তাৰমানে 16-17 এপ্ৰিলত পাতিছিলে এইখন কিতাপ মই দিবলগীয়া আছিলেগৈ কেইদিনমান মোক খুৰা এজনে দি পঠাইছেগৈ সেইকাৰণে আজি যাক দিবলৈ কৈছিলে 9খন কিতাপ তেওঁক দিবলৈ যাওঁগৈ তাৰপিছত আমাৰটো মই ৰাখিলোঁ তাৰপিছত এতিয়া যাওঁ ব্লগ বন্ধ কৰক আৰু লগত আপোনালোকক মই পাঁচালি দেখাম কোনটো চাইডে আমাৰ পৰা পাঁচালিলৈ কিমান দূৰ আপোনালোকে দেখি পাব ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব এইখনে চাওক এইটোকে আপোনালোকে চাব আৰু ভিডিঅ'টো মাইকি আৰু এখন এইকেইটা আৰু এইটো আমাৰ MSc পৰমানন্দ চাৰিঙে কেবাং আবু এইটোৱে আৰু এইটো আমাৰ শ্ৰী ভৰত চন্দ্ৰ নৰ সদস্য অসম বিধানসভা নাও বৈশা সমষ্টি 110 নং লখিমপুৰ জিলা এইকণে আমাৰ এইকণে আৰু বহুত আছে আৰু ইয়াত চাই শেষ কৰিব নোৱাৰিব এইটোৱে অকল মই এতিয়া কিতাপটো লৈ গ'লোঁ পেকিং কৰিলোঁ দিবলৈ যাওঁ বলক আপোনালোকৰ লগত পাঁচালি পাবগৈ এইখন জামুগুৰি MB স্কুল মই এইখন স্কুলত ক্লাছ 3 পৰা ক্লাছ 8 লৈকে পঢ়িছিলোঁ কলেজ এইফালে কলেজ জাতীয় বিদ্যালয় স্কুল এইখন মিডিয়াম স্কুল হয় ক্লাছ 1 পৰা ক্লাছ 8 লৈকে আছে এতিয়া আমাৰ পাঁচালি পাবগৈ আপোনালোকে চাই থাকিব পাঁচালি কেনেকুৱা লাগে আমাৰ পাঁচালি এইখনে হ'ল পাঁচালি পালোঁ এতিয়া চব সেইখন চব্জি বজাৰ চব কেনে লাগিছে টাউন যেন লাগিছে টাউন যেন লাগিছে ন মিনি টাউন আৰু পাঁচালি 5টা ৰাস্তা আছে সেইকাৰণে টাউন যেন লাগে এফালে আপুনি চিধা গ'লে নৱোদয় স্কুল পাব আৰু ডাইট চেণ্টাৰ
আৰু গৈ থাকিলে আপুনি জীয়াদল মুখ পাবগৈ আৰু কাংকু বস্তি পাহাৰ চব পাই যাব, অৰুণাচল পাই যাব চিধা গ'লে আপুনি। দোকান বন্ধ আছে, দোকানত লগ নাপালোঁ। এতিয়া মই ঘূৰি গৈছোঁ, এতিয়া মই তেওঁৰ ঘৰলৈ যাম। তেওঁৰ ঘৰতে মই এতিয়া দি থৈ আহিমগৈ কিতাপখন। আজি সোনকালে বন্ধ হৈছে বা কিবা আছিলে, খেতিৰ চিজনটো এতিয়া দোকান সোনকালে বন্ধ হয়। সেইকাৰণে তেওঁক মই দোকানত লগ নাপালোঁ, এতিয়া মই ঘৰলৈ যাওঁ। গৈ আছোঁ। ছটা 32 হ'ল বন্ধুসকল। সেইফালে আহি পালোঁ। এতিয়া এইফালে বোকা, এতিয়া সিফালে আৰু বেলেগ ৰাস্তা এটা আছে বুলি কৈছে, তালৈকে যাওঁ। বন্ধুসকল সেইটোৱে আৰু বাৰিষা বতৰত যেনি তেনি যাবলৈও বেয়া। এইখন বগীবিল দলং। মই কিতাপটো দিলোঁ, এতিয়া মই ঘৰলৈ গৈ আছোঁ বন্ধুসকল। চাই থাকক, এতিয়া বহু ৰাতি আপোনাৰ 6টা 6:30মান বাজিলে। এতিয়া মই গৈ আছোঁ ঘৰলৈ, আপোনালোকে চাই থাকিব। এইখন আমাৰ পাঁচআলি, মই এতিয়া পাঁচআলি পালোঁগৈ। চাওক এইখন আমাৰ পাঁচআলি, কেনে লাগিছে আপোনালোকে চাওক সন্ধিয়া সময়। যদি ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, যদি ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে নতুন নতুন ভিডিঅ' আপোনালোকৰ ন'টিফিকেশ্যনটো পাই যায়। আৰু বন্ধুসকল আজিৰ ভিডিঅ' পাঁচআলিতে সমাপ্ত কৰি দিছোঁ।